নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেলটো। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈছোঁ আপোনালোকৰ যিকোনো এটা এপছ আপোনালোকে কেনেকৈ লক কৰি থ'ব। আপোনাৰ মোবাইলত যিখিনি এপছ আছে সেই এপছখিনি আপোনালোকে লক কৰি কেনেকৈ থ'ব, এপ লক কেনেকৈ কৰিব, অৰ্থাৎ আপোনাৰ মোবাইলৰ এপছ লক কেনেকৈ কৰিব। ঠিক আছে, এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনালোকে এপছ লক কেনেকৈ কৰিব, য'ত আপোনালোকে কোনো এক্সট্ৰাকৈ আপোনালোকে কোনো এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে আৰু কোনো আপোনালোকে ৱেবছাইটত যাব নালাগে। চাওক, আজিকালি দিনত কি হয়, আপোনাৰ মোবাইলটোত যদি কিবা প্ৰাইভেচি আছে বা আপুনি যদি আপোনাৰ মোবাইলটো আপোনাৰ সন্তানক বা আপোনাৰ কাৰোবাক যদি আপুনি দি থয়, তো আপোনাৰ যিখিনি প্ৰাইভেচি আছে যেনিবা আপোনাৰ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, সেইখিনি আপোনালোকে যদি লক কৰি থ'ব বিচাৰে তেতিয়াহ'লে কেনেকৈ লক কৰি থ'ব এই ভিডিঅ'টোত মই ধুনীয়াকৈ আপোনাক দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন ইনফৰমেশ্যনৰ ভিডিঅ' পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চব বন্ধুসকল আপোনালোকে চাবলৈ। ঠিক আছে, তেন্তে আপোনালোকে বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম আপোনালোকৰ মোবাইলৰ এপছৰ লক কেনেকৈ কৰিব। আপোনাৰ মোবাইলৰ এপছ লক কেনেকৈ কৰিব। আপোনাৰ মোবাইলটো যদি ছেফটি কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইলৰ এপছবিলাকত লক লগাই আপোনালোকে থ'ব পাৰিব, য'ত আপোনালোকে কোনো এক্সট্ৰাকৈ আপোনালোকে কোনো এপ্লিকেশ্যন ডাউনলোড কৰিব নালাগে। মই আপোনালোকৰ এই মোবাইলতে দেখাম আপোনালোকে এনেকুৱা এটা ছেটিং অন কৰিব লাগিব, যিটো ছেটিং অন কৰিলে আপোনাৰ যিবিলাক এপছ আপোনালোকে লক কৰিব বিচাৰে সেই এপছবিলাক গোটেইবিলাক আপোনালোকে লক কৰিব পাৰিব। ঠিক আছে, ভিডিঅ'টো খুব গুৰুত্ব সহকাৰে চাওক, খুব ভালদৰে চাওক। যিসকলে জানে বাৰু সেইসকলে একো নাই, যিসকলে নাজানে সেইসকলে ভালদৰে ভিডিঅ'টো চাই ল'ব। ঠিক আছে, চাওক, আপোনালোকে মোবাইলৰ আপোনাৰ ছেটিঙত যাব, আপোনাৰ মোবাইলৰ যিটো ছেটিং তো ছেটিঙত যাব। মই ছেটিংটো অন কৰিছোঁ। মোৰ যিহেতু MI মোবাইল হয়, ৰেডমি, তো আপোনালোকৰ যিটো মোবাইল হয় সেই মোবাইলটো উলিয়াই ল'ব আৰু ছেটিংটো অন কৰি ল'ব। ছেটিংটো অন কৰি আপোনালোকে যদি ছেটিংটো বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে ইয়াত গৈ চাৰ্চ কৰিব, ছেটিংটো অপেন কৰি ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব এপছ লক বুলি। ঠিক আছে, তো যিহেতু মোৰ এই এপছ লকটো মই চাৰ্চ নকৰিলেও হৈ যাব, মই ইয়াত পাই যাম আৰু ইয়াত চাওক লিখা আছে এপছ লক, এপছ বুলি। ঠিক আছে, ইয়াত য'ত লিখা আছে এপছ বুলি, তো চিম্পল মই এপছত ক্লিক কৰি দিম। এপছত যেতিয়া ক্লিক কৰিম তো আপোনালোকে কি কৰিব, ইয়াত য'ত লিখা আছে এপ লক একদম তলত আছে চাওক এপ লক, তো এপ লকত আপোনালোকে ক্লিক কৰি দিব। এপ লকত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আপোনাৰ মোবাইলৰ যিটো স্ক্ৰীন পেটাৰ্ণ আছে সেই পেটাৰ্ণটো আপোনালোকে বা যিটো আপোনাৰ ফিংগাৰপ্ৰিণ্ট আছে সেইটো আপোনালোকে খুলি ল'ব। ঠিক আছে, এইটো খুলি লোৱাৰ পিছত ইয়াত আপোনালোকে আহি যাব এপ লক। তো ইয়াত আপোনালোকে কোনটো এপত আপোনালোকে লক কৰিব বিচাৰে সেই এপছখিনি আপোনালোকে ইয়াত পাই যাব। আপোনাৰ ডিভাইচত আপোনাৰ মোবাইলত যিমানবোৰ এপছ আছে গোটেইবিলাক ইয়াত আপোনালোকে এনেকৈ শ্ব' কৰাব। তো এতিয়া আপোনালোকে ইয়াত এপছ লকটো কেনেকৈ কৰিব সেইটো মই আপোনাক ধুনীয়াকৈ কৈ দিছোঁ। ঠিক আছে, তো আপোনালোকে ধৰি লওক যিকোনো এটা এপ যেতিয়া আপোনালোকে লক কৰিব, যেনে মই এই হোৱাটছএপটো মই লক কৰিব বিচাৰিছোঁ, তো এইটো যিহেতু আনেবল হৈ আছে সেইটো ইনেবল কৰি দিছোঁ। অ'কে, এইটো ইনেবল কৰি দিয়াৰ লগে লগে এই এপছটো মোৰ লক হৈ গ'ল। নেক্সট মই এইটো অন কৰি দিলোঁ। তো যোনকেইটা এপছ আপোনালোকে লক কৰিব বিচাৰে সেইকেইটা আপোনালোকে এনেকৈ লক কৰি দিব। ঠিক আছে, এনেকৈ অন কৰি দিলে আপোনাৰ গোটেই এপছবিলাক লক হৈ যাব। আপোনাৰ নিজৰ ইচ্ছামতে আপুনি যিটো এপছ লক কৰিব বিচাৰে সেই এপছটো ধুনীয়াকৈ আপোনালোকে লক কৰিব পাৰিব। একদম আপোনালোকে এইটো খুব ইজি হ'ব আৰু আপোনাৰ লকটো এইটো আপোনাৰ মোবাইলৰ স্ক্ৰীনৰ যিটো লক হয় সেই লকটো আপোনালোকৰ ইয়াত লাগি যাব। ঠিক আছে, আপোনালোকে হয়তো চেঞ্জ কৰিব যদি ভাবে তো চেঞ্জ কৰিব পাৰিব, কিন্তু আপোনালোকৰ ইয়াৰ মোবাইলৰ লকটো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। এনেকুৱা নতুন নতুন ইনফৰমেশ্যনৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ'